Welcome to my YouTube channel Panin Sharma. Guys, আজি মই আপোনালোকৰ আগলৈ লৈ আহিছো এটা ব্লগছ সম্পূৰ্ণকৈ চাব আছে ব্লগছটো ৰাতিপুৱা চাহ খাব লৈছো এইটো গাইস কাইলৈ বোলে ভাৰত বন্ধ আপোনালোক মই এই ভিডিঅ'টোতে এটা কথা ক'ম গাইস আপোনালোকে যদি ফটো উঠাই বা ভিডিঅ' বনাবলৈ ইচ্ছা কৰে নহলে আপোনালোকে এপ এটা ডাউনলোড কৰিব পাৰে যিটো এপটোৰ নাম ওপেন কেমেৰা এই ওপেন কেমেৰা এপটো বহুত ভাল আছে মই এই ভিডিঅ'টো ওপেন কেমেৰাতে কৰিছো চাওক চাহ খাইছো দ্বিতীয়বাৰ চাহ খাইছো দুবাৰ হৈ গ'ল গাইস মই এতিয়া ওপেন কেমেৰাটো দেখুৱাইছো আপোনাক চাওক এইটো হ'ল ওপেন কেমেৰা গাইস ইয়াত জুম কৰিব পাৰে বহুত জুম কৰিব পাৰে বহুত দূৰলৈকে যাব পাৰিব এয়া চাওক জুম কৰি দেখুৱাইছো মই আৰু লগতে বহুত অপচন আছে ওপৰৰ সাইডত সেটিংস আছে আৰু এইটো প্লাস মাইনাস ব্ৰাইটনেস আৰু প্লাস মাইনাস হয় ব্ৰাইটনেস বঢ়াব পাৰে কমাব পাৰে আৰু এইটো প্লাস অন কৰিব পাৰে প্লাস আৰু সেটিংছত গৈ পেলাই আপুনি ৰবক মই দেখাইছো ৰবক এয়া সেটিংছত গলো মই তাৰপিছত টাইমাৰ দিয়া আছে টাইমাৰটো আপুনি যিমান সময় কৰিব পাৰে ৰিডিউচ কৰিব পাৰে আৰু বহুত অপচন আছে আপুনি চালে হ'ল এয়া 2 সেকেন্ড ৰৈছিলো মই 2 সেকেন্ড গাইস এইটো আপুনি ওপেন কেমেৰাত ভিডিঅ' বা ফটো উঠাব পাৰে গাইস এটা চাওক নিগ্ৰো মাথা চাওকচোন কেনেকুৱা দেখিবলৈ গাইস স্পঞ্জ টাইপ এইটো গাইস কিছুমান ইউটিউবাৰ আছে যিবিলাকে মোক তুমি সাবস্ক্ৰাইব কৰা মই তোমাক সাবস্ক্ৰাইব কৰিম সাবস্ক্ৰাইবৰ বিপৰীতে সাবস্ক্ৰাইব কৰিম এইবিলাকতো ভালে বাৰু কিন্তু সাবস্ক্ৰাইব কৰি দিয়ে কিছুমানে আকৌ সাবস্ক্ৰাইব কৰি পেলাই আনসাবস্ক্ৰাইব কৰি দিয়ে মই পাইছো যিহেতু কোনে সাবস্ক্ৰাইব কৰিছে আৰু কোনে সাবস্ক্ৰাইব কৰি পেলাই আনসাবস্ক্ৰাইব কৰিছে মই সেইবিলাক নাজানো কিন্তু মোৰ হৈছে এইবিলাক বেয়া কাম নকৰিলে ভাল আৰু এনেকৈ মই কৈছো সাবস্ক্ৰাইব বঢ়াব নোৱাৰিব একদমে কাৰণ এনেকুৱা বেয়া কাম নকৰিব সাবস্ক্ৰাইবাৰ এদিনতে 1000 2000 হৈ যাব নোৱাৰে কেতিয়াও একদমে ইম্পচিবল এইটো কথাটো তাৰ বাবে মই সেই কথা কৈছো ওপেন কেমেৰাত বহুত ভাল ভিডিঅ' উঠাব পাৰে আৰু ভিডিঅ'ৰ লগতে আপুনি ফটো উঠাব পাৰে চাওকচোন ফটোকেইখন কেনেকুৱা হৈছে মই উঠাইছিলো গাইস এইজনী হৈছে মোৰ বা বুলিবা আৰু এজনী বৰ্ণালী বা তাইৰ লগৰ আৰু ভাইক বৰ্ণালী বা মোৰ দাদা হয় এইডালৰ যে ক্ষেত্ৰত মই কৈছো নিগ্ৰো মাথা এনেই ধেমালিহে কৰিছো দেই ফালতু নহয় ধেমালি কৰি কৈছো আপোনালোকে আকৌ চিৰিয়াছলি নল'ব কলেজ খুলিছে বুলি কৈছে আকৌ এটা বাৰ খুলিছে বুলি কৈছে কি ক্লাছ হৈছে গম পোৱা নাই ইমান ভালকে কাৰ কলেজ খুলিছে কমেণ্টত জনাবচোন আৰু ক'ত খুলিছে ইমান ভালকে গম পোৱা নাই কি ক্লাছ হৈছে ক্লাছ মানে যোৱাও নাই মই যিহেতু গ'লে মানে আপোনালোকক জনাম আজি মানে কলেজ যোৱাৰ কথা আছিলে মোৰ আজি যাব নিদিলে মায়ে মোক মই লগৰকেইটাক সুধিছিলো যাব নিদিলে কলেজ নগ'লো যে দোকানলৈকে যাওঁ বাৰু মই ওচৰৰ দোকানতে যাম এয়া চাওক ভাত খাবলৈ লৈছো নেমু চেপি আছে পুৰা মাদাৰ ইণ্ডিয়া খং উঠি আছে মোৰ ওপৰত মোবাইল চাব দিয়া নাই মানে গাইস মই এতিয়া আছো ওপৰত চাওক চাওক মই যে আপোনালোকক কৈছো এয়া চাওক জুম কেপাচিটি এইকেইটা হ'ল হাঁহ আৰু মুৰ্গী দেখিছে ইমান দূৰলৈকে যায় বহুত দূৰ আছে মই আছো এইখিনিত মিস্ত্ৰী আহিছে জুম কৰি মই দেখুৱাইছো চাওক আহক এয়া চাওক কিমান দূৰৰ পৰা আছে জুমিং কেপাচিটি ভাল আছে ইয়াত মোৰ মতে জুমিং কেপাচিটি ভাল আছে আপোনালোকৰ কেনেকুৱা পায় কমেণ্টত জনাবচোন হাই দি আছে পুৰা খুলিব কেতিয়া
বিলাক ইমান দিন আহা নাই অৰ্ডাৰ দিলে খুলিম মই হা অৰ্ডাৰ দিব লাগিব না অৰ্ডাৰ দিব লাগে খুলিব বোলে অৰ্ডাৰ দিব লাগে মই ওপৰত বহি থকা কাৰণটো হ'ল কি অলপমান বতাহ গাইজ মই ইফালেহে বহিব লাগিছিলে বহি আছো উল্টাকে এতিয়া ভালকে আহিছে ন চাওক পোহৰটো আহিছে বেছিকে ভালকে মই উল্টাকে বহি আছিলো গাইজ আজি ব্লগটো ইমান নবঢ়াওঁ আৰু ব্লগটো চাই যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জনাব কেনেকুৱা পালে ব্লগটো চাই